Hey guys, যাৰ ল্যাপটপ বা পিচিত উইন্ডোজ 10 ইনষ্টল আছে তেওঁলোকৰ এইটো প্ৰবলেম আহে যে কি হয় আপোনাৰ উইন্ডোজ 10 ৰ ল্যাপটপ হক পিচিতে হক লিবঅফিস ইনষ্টল নহয় আৰু যাৰ ফলত আপোনাৰ কি হয় অসমীয়া লিখিবলৈ হিন্দী লিখিবলৈ আৰু বিভিন্ন ধৰণৰ ল্যাঙ্গুৱেজ হক যেনেকৈ সংস্কৃত হক এইবোৰ লিখিবলৈ আপোনাৰ বহুতো প্ৰবলেম আহি পৰে আপোনালোকে যদি বেলেগ ভিডিও চাই এটা দেখাব পাৰে যে বেলেগ সফটওয়্যাৰ ইনষ্টল কৰক কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ট্ৰিক দেখাবলৈ গৈছো যিটোত আপোনালোকে কোনো থাৰ্ড পাৰ্টি এপ্লিকেশন বা সফটওয়্যাৰ ডাউনলোড নকৰাকৈ আপোনাৰ নিজৰ পিচিটোত সকলো ধৰণৰ ল্যাঙ্গুৱেজ লিখিব পাৰিব অসমীয়া বেঙ্গলী হিন্দী সংস্কৃত লগতে যিমান আছে ল্যাঙ্গুৱেজ আপুনি গুটেইখিনি লিখিব পাৰিব বেলেগ কোনো সফটওয়্যাৰ ইনষ্টল নকৰাকৈ নমস্কাৰ বন্ধুসকল মই সৌৰভ আৰু আপোনালোকে চাই আছে টেকনিকেল হোম তো বলক বেছি সময় ব্যয় নকৰি আজিৰ আমাৰ এই ভিডিওটো আৰম্ভ কৰোঁ তো মই যোনটো ট্ৰিক দেখাবলৈ গৈছো একদম একেবাৰে ইজি হয় আপোনালোকে ভিডিওটো শেষলৈকে চাব তো মোৰ আপুনি ইয়াত সাৰ্চ কৰিব সেটিং সাৰ্চ কৰাৰ পিছত আপুনি সেটিংত গৈ যাব যোৱাৰ পিছত যোনটো দেখিছে ফাইণ্ড এ সেটিং ইয়াত আপুনি সাৰ্চ কৰিব ল্যাঙ্গুৱেজ সাৰ্চ কৰাৰ পিছত আপুনি যোনটো দেখিছে ল্যাঙ্গুৱেজ সেটিং ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো যোনটো দেখিছে এড এ প্ৰিফাৰ্ড ল্যাঙ্গুৱেজ ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফোনত গোটেইবিলাক ল্যাঙ্গুৱেজ আহি যাব তাৰপিছত আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব যোনটো এড কৰিব বিচাৰিছে মই আপোনালোকক দেখাই দিছোঁ চাওক এইটো আছামিজ হিন্দী সংস্কৃত আপোনালোকে যিমান ল্যাঙ্গুৱেজ আছে সব এড কৰিব পাৰিব তো এড কৰিবলৈ আপুনি সাৰ্চ কৰিব যোনটো ল্যাঙ্গুৱেজ আপুনি এড কৰে আছামিজ এড কৰি দেখাইছোঁ তাৰপিছত আপুনি ইয়াত ক্লিক কৰিব ৰাইট ক্লিক কৰি কি কৰিব দেখিছে নেক্সট বটনটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি যোনটো দেখিছে ইনষ্টল ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো ল্যাঙ্গুৱেজ সেইটো এড হৈ যাব এড হোৱাটো হ'ব কিন্তু আপুনি এইটো ইউজ কেনেকৈ কৰিব তো এইটো ইউজ কৰিবলৈ হ'লে আপুনি ইয়াত যাব যোনটো দেখিছে ইংলিছ বুলি লিখা আছে ইয়াত যাব ইয়াত ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰাৰ পিছত আপুনি যোনটো ল্যাঙ্গুৱেজ এড কৰি ইয়াত আহি যাব তাত আপুনি ক্লিক কৰি দিব এইটো অসমীয়া হৈছে তাৰপিছত আপুনি য'ত ইউজ কৰে তাত আপুনি অসমীয়া লিখিব পাৰিব য'ত ইচ্ছা কৰে আপোনালোকে দেখাই দি আছোঁ লিখি যিসকলে পাইছে অসমীয়া লিখিব ষ্টাৰ্ট হৈছে এছা আপোনালোকে অসমীয়া লিখিব ষ্টাৰ্ট হৈছে লিখিব বিচাৰে তো ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিও চাই এটা লাইক কৰিব আৰু যদি নতুন ভিডিও চেনেলটো লৈছে ভিডিও চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ জয় অসম